অসম চৰকাৰে আজি পুৰণি যিটো হায়াৰ ছেকেণ্ডাৰী স্কুলবোৰ ভাঙি পেলাই নতুনভাৱে নিৰ্মাণ কৰাৰ এটা আঁচনি লৈছে। এইটো নেচিটৰ আণ্ডাৰত আৰু সমগ্ৰ অসমত প্ৰায় মানে 500খনমান স্কুল এনেকৈ লোৱা হৈছে আৰু চিৰাং জিলাত প্ৰায় 9খন তেনেকুৱা স্কুল বাছনি কৰা হৈছে, তাৰ কাৰণে চেংচন কৰা হৈছে। আজি খাচীকট্ৰা হায়াৰ ছেকেণ্ডাৰী স্কুলৰ কাৰণে 8 কোটি টকা মঞ্জুৰ কৰা হৈছে নেচিটৰ আণ্ডাৰত। তাৰ উদ্দেশ্য হ'ল যে ইয়াত নতুন বিল্ডিং হওক আৰু কম্পজিট এটা বিল্ডিং, তো এটা স্কুলৰ কাৰণে যিখিনি প্ৰয়োজন হয় ফেচিলিটিবিলাক এই বিল্ডিঙতে থাকিব লাগে। ৱাটাৰ ছাপ্লাইৰ পৰা আৰম্ভ কৰি ইলেক্ট্ৰিচিটি, লাইব্ৰেৰী, ডিজিটেল ক্লাছৰুম, কমন ৰুম চব মানে ইয়াতে অডিটৰিয়াম চব কম্পজিট এটা পেকেজত আহিব লাগে আৰু পুৰণি বিল্ডিংটো ভাঙি পেলাব লাগে। উদ্দেশ্য হ'ল যে আমাৰ স্কুলবিলাক খুব পুৰণা হৈ গ'ল, জৰাজীৰ্ণ অৱস্থাত আছে, কিন্তু ঐতিহ্য আছে এটা ঐতিহ্যমণ্ডিত স্কুলবিলাক, তাৰ এনেকুৱা অৱস্থাত ৰাখি পেলাই নহ'ব। আমি কি আছিলে যে পাৰ্ট ৰিপেয়াৰিং বেচিছত স্কুলবিলাক বনাই আছোঁ। কেতিয়াবা 3 লাখ, কেতিয়াবা 5 লাখ, এটা ৰুমটো ভাল হৈ গ'ল আৰু অন্য ৰুমবিলাকে বেয়া হৈ গ'ল। এনেকৈ ৰিপেয়াৰিং কৰোঁতে কোটি কোটি টকা নষ্ট হৈ যায়, কিন্তু স্কুল ভাল নহয়। এতিয়া একেবাৰতে ইমান ডাঙৰ এটা বৃহৎ অংকৰ পইচা মঞ্জুৰ কৰি পেলাই বিল্ডিংটো ভালকৈ বনাব খুজিছে। আৰু চিৰাং জিলাত আমাৰ চিডলি সমষ্টিৰ ভিতৰত আমাৰ বিধায়ক জয়ন্ত বসুমতাৰী ডাঙৰীয়া তেখেতে প্ৰায়ৰিটি লিষ্টত এই মানে খাচীকট্ৰা হায়াৰ ছেকেণ্ডাৰী স্কুলটো দিলে আৰু নেক্সটটো বেংটল হায়াৰ ছেকেণ্ডাৰী দিলে। তো এই হিচাপত টকাটো মঞ্জুৰ কৰা হৈছে। এতিয়া এইটো এটা শিক্ষাখণ্ডত ডাঙৰ এটা পদক্ষেপ। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত যিটো অসমত চৰকাৰ চলি আছে, মিত্ৰজোঁটৰ চৰকাৰ, এটা শিক্ষাখণ্ডত ডাঙৰ এটা পদক্ষেপ। আমি কল্পনাও কৰিব পৰা নাছিল যে এটা স্কুল বিল্ডিঙৰ কাৰণে ইমান বৃহৎ অংকৰ মানে পুঁজি যে পাব পাৰে। আমি 10 লাখ 15 লাখৰ সপোন দেখা মানুহ। স্কুল এটা ৰিপেয়াৰিঙৰ কাৰণে, ৰুফিঙৰ কাৰণে টিন কিনিব লাগে বা বাউণ্ডাৰী ৱাল দিব লাগে, কোনোবা MLA LAD ফাণ্ডৰ পৰা 5 লাখ দিছে, সেইবিলাকেতো এটা কালচাৰ আছিল। কিন্তু কম্পজিটভাৱে এটা পেকেজত তেওঁ যে ইমান ডাঙৰ এটা এমাউণ্টৰ ধন বা পুঁজি মঞ্জুৰ কৰি পেলাই সমগ্ৰ স্কুলটোকে মানে নতুন ৰূপ দিবলৈ চেষ্টা কৰিছে, এইটো খুব ডাঙৰ পদক্ষেপ আৰু শিক্ষাখণ্ডত এটা আন্তঃগাঁথনি উন্নয়নৰ ক্ষেত্ৰত এটা ডাঙৰ বিপ্লৱ আনিব। আৰু সেইকাৰণে ধন্যবাদ দিছোঁ মই চিডলিবাসী হৈও বা চিৰাংবাসী হৈও, কাৰণ চিৰাঙৰ অধীনত প্ৰায় 9খন স্কুল এনেকৈ মঞ্জুৰি পাইছে বিজনী লৈ পেলাই। মই আজি গোটেই দিনত 4খন স্কুলৰ আধাৰশিলা স্থাপন কৰিম। আকৌ 9 তাৰিখ বা এনেকৈ আগা পিছা হ'ব পাৰে, আকৌ বিজনী চাব ডিভিজনৰ ভিতৰত মই আহিম। তো এইকাৰণে ধন্যবাদ দিছোঁ এই অঞ্চলৰ ৰাইজৰ হৈ। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আমাৰ যিটো কৰ্মবীৰ মুখ্যমন্ত্ৰী, তেখেতক যে এটা ডাঙৰ সপোন, এটা ভিজন লৈ পেলাই যে শিক্ষাখণ্ডটো উন্নতি আনিব বিচাৰিছে। আমি কিছুমান সময়ত দেখা পাইছোঁ যে অকল আধাৰশিলা স্থাপন কৰে, তাৰপিছত কিছুমান কামটো ষ্টপ হৈ যায়। এতিয়া কথাটো জানি ল'ব যে এতিয়া যিটো ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত যিটো চৰকাৰ চলি আছে 3 বছৰত, আমি অকল চেংচন প্ৰজেক্টটোকে আধাৰশিলা স্থাপন কৰোঁ। প্ৰতিশ্ৰুতিৰ আধাৰত অকল প্ৰতিশ্ৰুতিৰ কাৰণে আমি আধাৰশিলা স্থাপন নকৰোঁ, অকল চেংচন প্ৰজেক্ট। এই চেংচন প্ৰজেক্ট মানে টকা মঞ্জুৰি দিয়া হৈছে আৰু এইটো টেণ্ডাৰ প্ৰচেছটো সোনকালে শেষ হৈ যাব কেইদিনমান ভিতৰতে, আৰু লোকসভা নিৰ্বাচনৰ পিছতে তাৰ কামবিলাক আৰম্ভ হৈ যাব। দেখা পাব আপোনালোকে, বেছি সময় নালাগে, 2 বছৰৰ ভিতৰত দেখা পাব চব। Thank you.